Hey guys, welcome back to my YouTube channel Russell Vlogs লৈ স্বাগতম মোৰ অন্য এটা ভিডিঅ' লৈ তো আজি গাঁৱতে এটা ধৰ্মীয় অনুষ্ঠান আছে জলসা বুলি তো তাকে দেখাব ট্ৰাই কৰিব লওঁ কি চাই আছা বেটা চাও কি চাই আছা চাও চাও কি চাই আছা দেখাই দি এমাৰ ঘৰৰে ফাৰ্ষ্ট পিটা কি আৰু সেকেন্ড মই চাও কি চাই আছা দেখাই দি চাও চাও কি চাও মই দি দিওঁ চাও মই দি দিওঁ চাও অ ভো ঘৰৰ মেইন ইয়ে হয় আৰু ইয়াৰ ওপৰত কোনো একো ক'বও নোৱাৰে একো নকয়ও সি এতিয়া ভৌ চাব চাচোন তাৰ উৎপাত কিবা কিবি ওলাই থাকে মানে ফোনটো ভাঙি কিবা কৰি দিছে সি কেনেকৈ দিছি চাও ফোন পালে আৰু তাক একো নালাগে আৰু ফোনত কুকুৰ চাব লাগে তাক কুকুৰ মেকুৰী এইবোৰ চাই থাকে আৰু বেলেগ একো নাই কি চাই আছে চাও মই চাও দি মন চা আৰু এইটো আমাৰ হ'ল জলসাহৰ মেইন মানুহ চব দায়িত্ব মানে ইয়াৰ তাতে আৰু বেলেগ একো নাই আৰু কি ঠিকে আছে দে আৰু ইয়ে মেইন আৰু বেলেগটো একো নাই হেডেক বহুত থাকে ন এইবোৰ পইচা হিচাপত তো সি পইচা হিচাপ কৰি আছে আমিবোৰ চাই আছোঁ আৰু পইচা হিচাপ কৰা তাকে আৰু অলপ লেকচাৰ মাৰি আছোঁ লগৰবোৰৰ লগত এয়া সৰু সৰু ল'ৰাবোৰে চকীবোৰ পাৰি আছে কাৰণ অনুষ্ঠানটো ৰাতি হয় ন তো আগতে আমিও পাৰিছিলোঁ বাৰু সৰু থাকোঁতে তো এতিয়া ইহঁতে পাৰি আছে তো এয়া মঞ্চখন ইমান ডাঙৰকৈ অনুষ্ঠিত কৰা নাই বাৰু জলসাখন সৰু সুৰাকৈ অনুষ্ঠিত কৰা হৈছে তো চাওক আৰু দেৰ চাই থাকক তো এয়া হৈছে ৰাতিৰ পৰিৱেশ তো চাওক আৰু ইমান ভিডিঅ' চিডিঅ' কৰি থাকিব ভাল নালাগে দিয়কচোন এয়া বহুত দিনৰ মূৰত দুটাকে লগ পাইছে তো মোলাকাত হৈ আছে আৰু সেশন মকবুল আলী ভাইজানে 1000 টাকা দিচ্ছে নারে তাকবীর আল্লাহ কবুল করুন বাড়িঘর হজরুল আলী ভাইজানে 500 টাকা দিচ্ছে নারে তাকবীর তো ৰাতি আৰু ভিডিঅ' নকৰিলোঁ কাৰণ ধৰ্মীয় অনুষ্ঠান এটাত ইমান ভিডিঅ' কৰি থাকিব ভাল নালাগে তো আজি হ'ল এইচএছ আৰু মেট্ৰিক পৰীক্ষা তো চাওক না বে মানুহ মেলাত অহা দিছে কিছুমানে এনে ছোৱালী চাব আহিছে কিছুমানে ল'ৰা চাব আহিছে বা কিছুমানে কাপোৰৰ ফেশ্বন দিব আহিছে কিছুমানে এনে আড্ডা মাৰিব আহিছে চবেই বেলেগ বেলেগ হেৰিত আহিছে মানুহ চাওক না চবফালে অকল মানুহ আৰু ইয়াত ৰুল নংটো দিয়াই আছে ৰুল নং হিচাপে ৰুমটো বিচাৰি ল'লে হ'ল
এই না চেকিং প্ৰক্ৰিয়া চলি আছে মানুহ চাওক না বে মেলাটো ইমান মানুহ নহয় আমাৰ বেঙা পৰীক্ষা নেদা বহুত চলি দেখছো এইকাৰণে মোৰ ভয় লাগিছে মই পৰীক্ষা নাযাওঁ কালি দিবি নে এটা কালি না মানুহ হ'লে মই নাযাওঁ মানুহ নহ'লে দিবি হ'লে দিম আৰু আকলা কৰি স্মাৰ্ট চলি নাই অলপমান সেইকাৰণে ভাল ভিডিঅ' আৰু এইটো হ'ল মোৰ ছিষ্টাৰজনী ভয়তে একদম তাইও এইবাৰ মেট্ৰিক পৰীক্ষা দিছে তো ভয় চাওকচোন তাইৰ ভয়তে কিবা হৈ গৈছে ইও পৰীক্ষা দিব দুটা পৰীক্ষা দিব এইবাৰ আনে এতিয়া আমি মানে ষ্টুডেণ্টবোৰৰ কাৰণে ৰখি আছোঁ তো চবেই ৰখি আছে চবেই নিব আহিব আৰু চবেই ঘৰৰ মানুহে নিব আহিছে তো ৱেইট কৰি আছে সিহঁতৰ 12টাত শেষ হয় এতিয়ালৈ ওলাই দিয়া নাই তো ইয়াৰ অলপ পিছততো ৰাস্তা ব্লক হৈ যাব চাগে দেশৰ ভৱিষ্যতবোৰ ওলাই ওলাই আহি আছে দেশৰ ভৱিষ্যত অঁ এয়া দেশৰ ভৱিষ্যত নহয় বঢ়িয়া ৰিজাল্ট দিলে গম পাবি মই কালি লিখিছোঁ কামাল গানে হৈছে ঠিক আছে খালি দিছে কেণ্ডিডেটতকৈ ফেমিলিৰ মানুহ বেছি হৈছে গাৰ্জেন এইবোৰ কেণ্ডিডেট আৰু এইবোৰ কেণ্ডিডেটৰ গাৰ্জেনবোৰ তাতে মোচন দেখাব আহিছে চব কাৰ কি কাপোৰ আছে কাৰ কি নাই তো এতিয়া চব ঘৰলৈ গুচি গ'ল তো এতিয়া আমিও ঘৰত যাওঁ তো মেট্ৰিক পৰীক্ষাৰ মোৰ ওপৰত কিবা এটা ক'ব আছে মানে যিবোৰে মেট্ৰিক পৰীক্ষা দিব সিহঁতৰ ঘৰত বহুত ফেমিলি মানুহ যায় খবৰ ল'বলৈ আৰু কিছুমান এনেকুৱা যায় মানে সিহঁতৰ যে ল'ৰা ছোৱালী কিবা এটা ভাল ৰিজাল্ট কৰিছে সেইটো দেখাব যায় আমাৰ অমুকক দেখা নাই নেকি কি ৰিজাল্ট কৰিছে তো তাৰ নিচিনা কৰিব লাগিব প্ৰেছাৰ কিয় দি আছা তাই যিখিনি পাৰে সেইখিনিয়ে ৰিজাল্ট কৰিব ন কোনোবাই ৰিজাল্ট কৰিছে বাদ দে না তাইৰ সেইটো প্ৰতিভা টেলেণ্ট আছে কৰিছে আৰু চবেইতো তাৰ নিচিনা নহ'বও পাৰে আৰু কিছুমান আছে কি ঘৰত যায় ক'ব ষ্টাৰ আৰু ডিষ্টিংশ্যন পোৱা বহুত ইজি হয় মাইনা বা বাবু আবে তইচোন টানিমুনি নিজে ফাৰ্ষ্ট ডিভিজন পাইছ তই কৰি দেখা তোক গোটেই যিমান টিউশ্যন ফিজ আছে গোটেই মই কৰোঁ মানে মই দিম আৰু তই কৰি দেখাচোন ডিষ্টিংশ্যন আৰু ষ্টাৰ ইমান ওপৰত ক'ব নালাগে বে আৰু যদি ৰিজাল্ট ভাল হ'ল কেণ্ডিডেটটো তো তাৰ ঘৰত যাব কি এখন ভাল কলেজ পাব ইমান ওপৰত উঠিব নালাগে বাবু তাতেও ডাউন আৰু যদি বেয়া হ'ল তেতিয়াতো ক'বই নালাগে গোটেই 14 গোষ্ঠীক ধৰিব তো এইটো গাঁও অঞ্চলত বেছিকৈ হয় চহৰত ইমান নহয় তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই